বংশগতি হিচাপত হয় যে মানুহ কিছুমান ভাওনা হৈ থাকে সৰু হৈ থাকে বয়স অনুপাতে নাবাঢ়ে দীঘলা নহয় হয়নে আৰু এটা হ'ল বয়স অনুপাতে আমি বাচ্চাৰ ওজন লওঁ আমি সেইবিলাক ক'ত ভৰাওঁ পচন জেগাত ভৰাব লাগিব বয়স অনুপাতে ওজনটো যদি বাচ্চাৰ কম থাকে সেইটোক আমি কি বুলি কওঁ আণ্ডাৰৱেট বুলি কওঁ আৰু আণ্ডাৰৱেট মানে ওজন কম হয় বয়স অনুপাতে ওজন কম হয় আৰু আমি ইংলিছ টাৰ্মৰ লগতে বেছি চিনাকি আণ্ডাৰৱেট তো আণ্ডাৰৱেটৰ দুই প্ৰকাৰ আছে এটা হ'ল SOU বুলি কয় SUW সিভিয়াৰ আণ্ডাৰৱেট আৰু এটা হ'ল MUW মানে মডাৰেট আণ্ডাৰৱেট সিভিয়াৰ আণ্ডাৰৱেটটো বেয়া মডাৰেট আণ্ডাৰৱেটটো আপোনালোকে চাব লাগিব এতিয়া আগতে মানে আমাৰ ICD আছে আণ্ডাৰৱেটৰ ওপৰত কোনো ধৰণৰ কাম কৰা নাছিলে কিন্তু এতিয়া মানে আণ্ডাৰৱেটটো অবজাৰভেশ্যনত আহিছে আমাৰ তো আৰু এটা হ'ল ওজন অনুপাতে উচ্চতা ওজন অনুপাতে যদি উচ্চতাটো ঠিক নহয় সেইটোক আমি কি বুলি কওঁ ওয়েস্টিং বুলি কওঁ ওয়েস্টিঙৰ আৰু দুটা ভাগ সেই এটা হ'ল আপোনাৰ সিভিয়াৰ একুৱেট মালনিউট্ৰিশ্যন বা SAM বুলি কয় আৰু মেম বুলি কয় মডাৰেট একুৱেট মালনিউট্ৰিশ্যন তো আমি কি চাব লাগে আমি ষ্টান্টিংটো একো কৰিব নোৱাৰোঁ সেইটো আমি বঢ়াব নোৱাৰোঁ যত্ন কৰি কমাব বঢ়াব নোৱাৰোঁ কাৰণ সেইটো ক্ৰনিক হয় বংশগতি হিচাপত আগুৱাই যায় কিন্তু এই যি আণ্ডাৰৱেট আৰু SAM মেম সিভিয়াৰ আণ্ডাৰৱেট মডাৰেট আণ্ডাৰৱেট সিভিয়াৰ একুৱেট মালনিউট্ৰিশ্যন মডাৰেট একুৱেট মালনিউট্ৰিশ্যন মানে অতি পুষ্টিহীনতাত ভোগা শিশু আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশু আৰু এইটো হ'ল অতিকৈ ওজন কম থকা শিশু আৰু মধ্যমীয়া ওজন কম থকা শিশু এই শিশুখিনিক আমি কি কৰিব লাগিব আমাৰ অবজাৰভেশ্যনত আমি ইনক্লুড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এখন ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব এখন বহি ৰাখিব আৰু সেই বহিখনত আপোনালোকে পচন টেকাৰত অলৰেডি আপোনালোকৰ ডেছবৰ্ডখনত আণ্ডাৰৱেট চিলড্ৰেন আৰু SAM চিলড্ৰেনৰ লিষ্টখন ওলাই আপোনালোকৰ ডেছবৰ্ডটো পচন টেকাৰত আপোনালোকে চাব জানে ন সেই লিষ্টখন আপোনালোকে ডেছবৰ্ডখনৰ পৰা ওলাব আপোনাৰ AWWৰ যিটো ডেছবৰ্ড আছে তলৰ ডেছবৰ্ডখনৰ সিভিয়াৰ একুৱেট মালনিউট্ৰিশ্যন আৰু আপোনালোকে এই আণ্ডাৰৱেটটো আপোনালোকে ওলাব কিমানখিনি বাচ্চা আছে মাহৰ শেষত ওলোৱাৰ পিছত সেইখিনি আপোনালোকে কি কৰিব এটা ৰেজিষ্টাৰত লিখি ল'ব বহি এখনত লিখি ল'ব কাৰণ আপোনালোকৰ ধৰক এইটো অহা মাহত আকৌ আপোনালোকৰ সেইটো চেঞ্জ হৈ যাব তেতিয়া আপোনালোকৰ আগৰ মাহত আইডেণ্টিফিকেশ্যন কৰা অতি পুষ্টিহীনতাত ভোগা বাচ্চাখিনি অহা মাহত নাথাকিব পাৰে নতুনকৈও বেলেগ আহি যাব পাৰে গতিকে আপোনালোকে ধৰক এইটো হ'ল আগষ্ট মাহৰ শেষত আপোনালোকৰ যিখিনি ওলাব সেই বাচ্চাখিনি আপোনালোকে কি কৰিব ৰেজিষ্টাৰ এখনত লিখি ৰাখিব ৰেজিষ্টাৰ এখনত লিখি ৰাখি আপোনালোকে কি কৰিব লাগিব এই আণ্ডাৰৱেট আৰু আপোনাৰ সিভিয়াৰ একুৱেট মালনিউট্ৰিশ্যনৰ বাচ্চাখিনিক আপোনালোকে কিছুমান 10টা ষ্টেপত আপোনালোকে এই কমিউনিটি মেনেজমেণ্ট CMM প্ৰগ্ৰামত আপোনালোকে কাম কৰিব লাগিব তো আপোনালোকে কি কৰে আপোনালোকে কিহৰ থ্ৰুদি SAM আৰু মেম আইডেণ্টিফিকেশ্যন কৰিব ওজন আৰু উচ্চতা চাব যে আপোনালোকে কি কৰিব লাগে আমি প্ৰত্যেক মাহতে গ্ৰোথ মনিটৰিং কৰোঁ হয়নে নহয় গ্ৰোথ মনিটৰিং মানে আমি বাচ্চাবিলাকৰ ওজন লওঁ উচ্চতা লওঁ এই বাচ্চাখিনি আপোনালোকে যিখিনি মানে 0 to 6 মান্থৰ বাচ্চা আছে যিখিনি বাচ্চা থিয় হ'ব নোৱাৰে 1 বছৰ বয়সলৈ মানে 11 মাহ 12 মাহলৈকে বাচ্চা এটা ভালকৈ থিয় হ'ব নোৱাৰে হয়নে তো সেই বাচ্চাখিনিক আপোনালোকে দৈৰ্ঘ্য ল'ব লাগে আৰু যিখিনি বাচ্চাৰ আপুনি থিয় হ'ব পাৰে সেইখিনি উচ্চতা ল'ব লাগে তাৰ কাৰণে আপোনালোকৰ দুটা ডিভাইচ দিয়া হৈছে এটা হ'ল আপোনাৰ ষ্টেৰিঅমিটাৰ বুলি কয় যিটোক আপোনালোকে কি কৰে থিয় কৰি বাচ্চাটোৰ ওজন লয় আৰু এটা আছে ইনফেণ্টমিটাৰ তাৰমানে ইনফেণ্ট বাচ্চা মানে সৰু বাচ্চা মানে 1 বছৰৰ বাচ্চাখিনিক আমি কি কৰোঁ সেই যে খুৱাই লওঁ সেইটো দৈৰ্ঘ্য লোৱা হয় আপোনালোকে দৈৰ্ঘ্য আৰু উচ্চতাৰ মাজত পাৰ্থক্যটো বুজিব লাগিব উচ্চতাটো হ'ল যিটো বাচ্চাই থিয় হ'ব পাৰে সেইটো বাচ্চাটো আমি উচ্চতা লওঁ আৰু যিটো বাচ্চাৰ শুই লোৱা যায় সেইটো দৈৰ্ঘ্য লোৱা হয় আৰু যিটোত আমি ওজন লওঁ ৱেইটিং স্কেল বুলি কয় এখন আছে আপোনালোকৰ এখন দি লোৱা নাযায়ে ন সেই সৰুটোৱেদি লোৱা যায় তো আপোনালোকৰ চাগে আশা কৰিছোঁ আপোনালোকৰ ৱেইটিং স্কেলটো ঠিকে আছে দুবাৰ দিয়া হৈছে এটা ডিজিটেল দিয়া হৈছিলে কিবা কাৰণত মানে বেয়া হৈ গ'ল কিন্তু ইমান সোনকালে বেয়া হোৱা নহয় আমি ডিষ্ট্ৰিক্ট অফিচত এতিয়াও ইউজ কৰি আছোঁ আজি 5 বছৰে